হিউমেন নে এলিয়েন? প্লিজ মোৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব যিমান পাৰে। এইটো এটা অসমীয়া চেনেল। চিলি চহৰৰ ঘোষ টাউনত এটা ৰহস্যময় নৰকংকাল পোৱা যায়। আতংকিত স্থানীয় ৰাইজে এই নৰকংকালটো চাইণ্টিষ্টৰ হাতত গতাই দিয়ে। চাইণ্টিষ্টে পৰীক্ষা কৰি দেখে যে এইটো মাত্ৰ 9 চেণ্টিমিটাৰ দীঘল এটা মানৱৰ শৰীৰ। ইয়াৰ গাৰ অংগ, মাথা, ভৰি, নাক, কাণ, চকু আদি চব এটা মানুহৰ লগত সম্পূৰ্ণৰূপে মিলি যায়। কিন্তু আচৰিত যে এইটো এটা মাত্ৰ 9 চেণ্টিমিটাৰৰ নৰকংকাল। চাইণ্টিষ্টে ডিক্লেয়াৰ কৰে যে এইটো এটা হিউমেন বডি, কিন্তু আজিও এইটো এটা আনচল্ভ মিষ্ট্ৰী হৈ আছে যে এই ডেড বডিটো ক'ৰ পৰা আহিল। প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'ছৰ বাবে। থেংক ইউ।